গুড ইভিনিং ফ্ৰেণ্ডছ। অলপ ওলাই আহিছোঁ ৰুমৰ পৰা। এটা বিশেষ খানা এটা খাবলৈ গৈছোঁ, যাৰ মূল্য হৈছে 2 টকা। আচলতে আৰু এই 2 টকাত কি কি খানা পায়, কেনেকুৱা কি হয়, সকলোবোৰ দেখুৱাই থাকিম। আচলতে এই 2 টকাৰ খানাটো যে মানে যেনেকৈ ATM এপ্লাই কৰে, ঠিক তেনেকৈ এই খানাটোৰ কাৰণে কাৰ্ড এপ্লাই কৰিব লাগে বেংকত গৈ পেলাই। ছাপ'জ ৰেলৱে ষ্টেচনৰ কাৰণে এক্সট্ৰা কাৰ্ড আৰু এয়াৰপৰ্টৰ কাৰণে এক্সট্ৰা কাৰ্ড থাকে। তহঁতক ঘুমকৈ আছে। মই বৰ্তমান পাৰ্গঞ্জত আছোঁ, তো তাৰ পৰা নিউ দিল্লী ৰেল ষ্টেচন বেছি দূৰ নহয়। তাত যাম আৰু 2 টকা খানা খাম। আৰু কি কি আছে খানাত, কি কি নাই, সকলোবোৰ দেখুৱাই থাকিম। গতিকে শেষলৈকে এই 2 টকাৰ খানা কি আছে কি নাই সকলোবোৰ চাই থাকিব। মই সকলোবোৰ দেখুৱাই আছোঁ। তো আহি পালোঁ নিউ দিল্লী ৰেলৱে ষ্টেচন আৰু এতিয়া গৈ আছোঁ খানা খাবলৈকে। এক্সিকিউটিভ লঞ্চলৈকে গৈ আছোঁ। অকণমান দূৰ আছে, সময় লাগিব বাৰু, দেখুৱাই আছোঁ। তো আহি পালোঁ এক্সিকিউটিভ লঞ্চ আছে। এইটো হৈছে এণ্ট্ৰি আৰু ইয়াত এতিয়া কাৰ্ড এখন আছে, কাৰ্ডখন চুইপ কৰিব। যাৰ তো কাৰ্ড চুইপ কৰিলে এইখন দেখিছে 2 rupees দেখুৱাই আছোঁ বাৰু, দেখাইছে তলত লিখা আছে 2 rupees। এতিয়া গৈ পেলাই ভিতৰত কি আছে, ঠিক আছে খানা আইটেম এতিয়া ভিতৰত কেনেকুৱা কি খানা আছে, কি আছে আইটেম, গোটেইখিনি দেখুৱাই আছোঁ। আপোনাক ৱেইট কৰি দিয়ক। এইটো হৈছে এক্সিকিউটিভ লঞ্চ আৰু আজিৰ খানাত আছে ষ্টাৰ্টিঙৰ পৰা কওঁ। পিঁয়াজ আছে, চাটনি এইবোৰ। এইফালে এইটো আছে ভাত, এইফালে আছে দালি, এইটো পনীৰৰ চব্জি এটা, এইটো চালাড, ভাজি, এইটো পায়স দেই। তো এতিয়া মই ল'ম আৰু ধুনীয়াকৈ খাম, চববোৰ দেখুৱাই আছোঁ। তো ফাইনেলি 2 টকীয়া খানা লৈছোঁ আৰু লৈ পেলাই এতিয়া খাব লৈছোঁ। দেখুৱাই আছোঁ এবাৰ প্লেটখনত কি কি লৈছোঁ। এইফালে ৰুটি, চব্জি, চালাডৰ পৰা আদি কৰি এইফালে পনীৰৰ আৰু মোৰ যি নহওক খানাটো খাই লওঁ আগতে। 2 টকীয়া খানা, তাৰপিছত জনাই আছোঁ কেনেকুৱা কি লাগে। আৰু খানাটো আগতেও খাইছিলোঁ, যদিও আগত দেখুওৱা নাছিলোঁ, আজি দেখুৱাইছোঁ। বহুত ভাল লাগে। আগতে খাই লওঁ বাৰু, ঠিক আছে। আৰু শেষত লৈছোঁ পায়স আৰু এটা ধুনীয়া চাহ। এইখিনি খাই লৈ পেলাই ওলাই যাম। তো ফাইনেলি 2 টকীয়া খানা খালোঁ আৰু গৈ আছোঁ এতিয়া ৰুমলৈকে। আৰু 2 টকীয়া খানাটো মানে কি কি আছিলে সেইবোৰ দেখা পাই এনেকুৱা লাগিল, তাকে জনাব। আৰু কি হয়, এখন কাৰ্ড বনাব দেই, চবকে কৈছোঁ কাৰ্ড এখন বনাওক। তেতিয়া মানে যোন এয়াৰপৰ্টে হওক বা আপোনাৰ ষ্টেচনে হওক, চবৰ বেলেগ বেলেগ কাৰ্ড থাকে। তো আহিলে এনেকুৱা ধৰণৰ খানা খাব পাৰিব। গতিকে সকলোকে কওঁ, যেনেকৈ ATM বনায় ঠিক তেনেকৈ কাৰ্ড এখন এপ্লাই কৰক, কৰি পেলাই এনেকুৱা সা সুবিধাবোৰ গ্ৰহণ কৰক। তো 2 টকীয়া খানাটো এইখিনিয়ে আছিলে। কেনেকুৱা লাগিল আকৌ এবাৰ কওঁ, কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু লাইক কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈকে একদমেই নাপাহৰিব। তো আজিলৈকে শুভৰাত্ৰি।